গাইছ আজিৰ ৰাইডটো ফাৰ্ষ্ট আৰম্ভ হৈছে নগাঁৱৰ পৰা গুৱাহাটীলৈ। গুৱাহাটীত আমি ৰাইডৰ যি ভিউ দেখাওঁ আপোনালোকক। গুৱাহাটীৰ প্ৰতিটো জেগা ঘূৰিম, গোটেই গুৱাহাটী ঘূৰিম। আপোনালোকে দেখিব পাব গুৱাহাটী গোটেইটো নাইট দৃশ্য 24 আৱাৰ দেখুৱাম গুৱাহাটী। চাই থাকক আপোনালোকে ভিডিঅ'। এতিয়া গুৱাহাটীৰ পৰা আমি গৈ আছোঁ নগাঁৱলৈ। ৰাতি আপোনাৰ 2টা বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ, 2টালৈকে গুৱাহাটীত কটালোঁ। কিন্তু চব দোকান বজাৰ বন্ধ, খাই বৈ ওলাই দিলোঁ। এতিয়া গৈ আছোঁ আমি নগাঁও। লাষ্টত আমি পাই গ'লোহি নগাঁও। তাত আপোনাৰ আমি 4:30 বজাত পাই গ'লোহি। তাৰপিছত আমি ভাবিলোঁ কি আজি এটা মৰ্ণিং ৰাইড হৈ যাওক। তো আমি নগাঁৱৰ পৰা কাজিৰঙালৈ এটা মৰ্ণিং ৰাইড ৰাখিছোঁ। চব ক'বলৈ গ'লে আমি 24 আৱাৰ এটা ৰাইড ৰাখিছোঁ বিনা শ্লিপ। চ' আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তো ভিডিঅ'টো ভালকৈ চাওক, আপোনালোকে এনজয় কৰক। তো গাইছ আমি ইয়াত অলপ ফটো শ্বুটৰ বাবে আমি ৰখিছোঁ। অলপ নতুনকৈ বনাইছে, আপোনালোকে চাই লওক কেনেকুৱা আহিছে যদি দেখিছে। যদি না আপোনালোকে মোৰ ভিডিঅ' যদি দেখিব পাইছে, চবেই গুৱাহাটীলৈ আহোঁতে দেখে, কিবা ৰ'বলৈ টাইম নাথাকে কাৰো। চ' আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে কি হয়। তো চাই থাকক আপোনালোকে। अभी हम जाएंगे इसमें बसुरी पाला उठा कापूर रब गाइस ट्राई कर भिडिओ वाइड बनाब चेष्टा। आहि गलो नामा समय हामफुरी खाई पड़म। तो गाइस ऊपर आपलोके ভিউ দেখিব পাব বছৰি পালা। মানে সিকিউৰিটি আছে আপোনাৰ কি কয় আপোনালোকে দেখিব পাইছে সকলোৱে কি বনোৱাত ব্যস্ত। ভিডিঅ' বনাই আছে, এইপিনে পিউ বাহঁতেও বনাই আছে। আমি এতিয়া আহি পাইছোঁহি আপোনাৰ কি জেগাটো ভালকৈ ধৰিব পৰা নাই। ৰাতি ভাবিছে আপোনাৰ 2টা। চ' এতিয়া আমি কিবা এটা খোৱা বোৱা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ, কিয়নো ঘৰতে ভাত খাই আহা। চ' ইয়াত এই নাইট টাইমত খোলা থাকে। চ' আপোনালোকে দেখিব পাইছে ফাষ্টফুড বাগেৰা আছে, এইবিলাক কিবা কিবি। তো এতিয়া আমি কি খাওঁ আপোনালোকে দেখিব পাব। তো গাড়ী পাৰ্কিঙৰ কামত লাগি আছে, এইপিনে এইখনো খোলা আছে, আপোনালোকে দেখিব পাব কি খাওঁ। তাৰপিছত আমি গৈ আছোঁ ৰুমত আৰু নাইট ৰাইড বুলি ওলাইছোঁ। যিহেতু গুৱাহাটীৰ প্ৰত্যেকটো কোণা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কি দেখুৱাব চেষ্টা কৰিব পাৰোঁ। ত' আমাৰ ওলোৱা এজনকৈ ব্লগিং হৈ আছে। বাহঁতো আহিছে। চ' গাইছ বহিব জেগা নাই বুলি ওলাইছোঁ এতিয়া। মুতিবলৈ জেগা আছে নেকি? মুতিব জেগা আছে, কমেণ্ট কৰি তোমাক জনাব। লাইভ হৈ আছে। বৰ্তমান ইয়াত পেকিঙৰ ব্যৱস্থাহে হ'ব বুলি কৈছে। চ' কি কৰা যায়, বেলেগ এখন দোকানত গৈ চাওঁ আমি। চ' এতিয়া মেনু চাই থকা হৈছে।
बोला पूरा कूल হৈ আছে পৰিৱেশ আমি এখন দেখাইছিলোঁ বন্ধ হ'ব টাইম হৈ গ'ল 12:30 পাৰ হৈ গ'ল চ' এতিয়া আমি গৈ আছোঁ আনটা জেগাত প্লেছত তো দেখাব চেষ্টা কৰিম আপোনালোকক ভিডিঅ' কোৱালিটি ইমান এটা ভাল অহা নাই চ' ইমান এটা ভিডিঅ' বনাব ট্ৰাই কৰা নাই পিকচাৰ কোৱালিটি বেয়া হ'লে আপোনালোকে চাই ঘাটিয়ে পাব না চ' এতিয়া গাড়ী চাড়ী নাই দেখিছে আপোনালোকে पूरा एकदम खाली माने रास्ता